যে চাহকাপ এই চাহকাপৰ কাৰণে তোমাক মই জীৱনত এৰিব নোৱাৰিম মনে কলিজা হয় নেকি মানে তুমি যেতিয়া চাহকাপ বনোৱা যেতিয়া গাখীৰটো ঢালা উতলি আহে যে তেতিয়া মানে তুমি কি হ'ব ইমান প্ৰশংসা নকৰিলেও হ'ব দে এনে গাখীৰটো কি উইচ কৰিছা মই যি পাওঁ তাকে দিওঁ মোৰ যে বৌ দোকানৰ হৈছে প্ৰদীপ দা পাণ দোকানী প্ৰদীপ সি লৈ আহিলে নহয় কি লৈ আহিলে কাকলি কি কথা কবলৈ আহিছ তাৰ দুটা ল'ৰা-ছোৱালী আছে আকৌ বিয়া পাতিলে ছোৱালী নহয় নতুনকে গৰু এজনী আনিছে নামটো কাকলি ৰাখিছে মই নাকলিজা কি গাখীৰ ওলাই হে সিদিনাখন গাখীৰত পানী মিলাই আছে মই তাক সুধিছো সি কৈছে খিয়াবই নোৱাৰি ইমান আঠা গাখীৰ ওলাইছে একে পানী মিলাই মিলাইহে পাতল কৰিছে মূৰ্খটো এইটো সেয়া গাখীৰত পানী মিলাই ভেজাল কৰি ৰাইজক বেচিব এতিয়া ভেজালহে কৈছে হলেও গৰু এজনী ব্যৱহাৰ ভাল আই তোকনো ইমান ভাল ব্যৱহাৰ কৰিলে নে কি প্ৰদীপ দাস যে সিদিনা সুধিছো 1 কেজিকে গাখীৰ কিন্তু আমাৰ মইনা কলিজাক লাগিব প্ৰদীপ দাই একো উত্তৰে নিদিছে গৰুজনীয়ে কি সলাগিছে হ'ব